Love you guys. বলো পৰি যাবা ইমান উৎপাত তোমাৰ হেল্ল' বন্ধু-বান্ধৱীসকল পুনৰ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ দিনটো ৰবাচোন মই কিবা কাম কৰি আছোঁ আপোনালোকক মই আজিৰ দিনটো কি কৰিলোঁ অলপ থুলমূলকৈ দেখুৱাই যাম আৰু বহুতেই কিবা দুই এটা কুৱেশ্যন কৰিছিলে আৰু পাৰিলে উত্তৰ দিবলৈ মই চেষ্টা কৰিম গতিকে চাই থাকিব ভিডিঅ'টো একেবাৰে শুথৰ পৰাই আৰম্ভ কৰিছোঁ এয়া ৰাতিপুৱাৰ সময় মোৰ টিকলি এফালে আৰু মোৰ টিকলাটো আনফালে হৈ আছে বিচনাখনৰ অৱস্থা একেবাৰেই নাই এয়া মুনৰ কাপোৰবিলাক এনেকেই ধোৱা আছে কি মজা মাৰি হৈ আছে হাঁহিতে শুই উঠি এয়া চবেই বাৰান্দাত বহি লৈছোঁ বাপেকে আমাৰ টিকলিজনীক লৈ আছে কাৰোবাৰ জোন মই কাৰোবাৰ খুন মোৰে কাষতে জানা আহি গ'ল মোৰ মুন লাভ ইউ গাইজ বলো আমি এতিয়া সকলোৱে চাহৰ জটিলবাদ ব্যস্ত চাহ খাম क्या हुआ দেখা মোৰতো ভাল লাগিছে কি পালা তুমি ভণ্টি জাষ্ট গা ধুই আহিলোঁ আমাৰ ভয় খুৱাই নিদিবা ভয় খাই যাব শুই আছে আৰু খানা খাবলৈ হৈছে এতিয়া যিহেতু আমাৰ এমাহ নোহোৱালৈকে মই একো কৰিব নোৱাৰোঁ সেয়া সকলোৱে জানে মায়ে সকলো বনাইছে ৰেডি কৰিছে আৰু খাম ভাত এতিয়া পৰি যাবা ইমান উৎপাত তোমাৰ এয়া মায়ে ভাতৰ যোগাৰ কৰিছে মাহঁতে পানী দালি ভাত খাব ৰাতিৰ ভাতত এয়া দেখিছে পানী দিছে মোৰ কাৰণে দালি আছে তিল বটা এয়াই দালি আৰু তিল বটা দিয়ে ভাত খাব লাগিব এতিয়া মুনুক লৈছোঁ কোলাতেই কাৰণ এমাহ নোহোৱালৈকে কোলাত লৈয়ে ভাত খাব লাগে বাচ্চাক তেতিয়া বাচ্চায়ো মানে ভাতখিনিৰ শক্তি পায় বুলি কয় আৰু আমাৰ নিয়ম আছে আপোনালোকৰো খায় নেকি তেনেকৈ কোলাত লৈ বাচ্চাটোক ক'ব তাৰপিছত খোৱা হোৱাৰ পিছত হাত ধুই গাটো মুচি দিব লাগে মধুৰিয়াম বহুত দুষ্ট ভণ্টিক মৰম কৰিছানে তুমি কৈ দিয়াচোন কৰিছোঁ বুলি কৈ দিয়া এংকে কি কৰিছা এনেকৈ দেখি কোনোবাই মৰম দিয়ে বহুত দিন আহিব পৰা নাছিলোঁ আপোনালোকৰ মাজত মানে ইচ্ছা কৰিলে পাৰিলোঁ হয় কিন্তু কিবা মন যোৱা নাছিলে ভাল লগা নাছিলে সেইকাৰণে অহা নাছিলোঁ যি কি নহওক ভালে ভালে আমাৰ টিকলিজনী আহিলে টিকলিজনীৰ আজি দীঘলৈ বোৰো আপোনালোকক ভালকৈ দেখুওৱা নাই দেখুৱাম লাহে লাহে এমাহ নোযোৱাকৈ দেখুৱাব নালাগে সেইকাৰণে দেখুওৱা নাই ভালকৈ যি কি নহওক মোক সুধি আছিলা যে মোৰ কেনেকুৱা হ'ল ডেলিভাৰী এইবাৰ চি ছেকশ্যন ডেলিভাৰী হ'ল মোৰ চেকআপত সকলোবোৰ নৰ্মেল আছিল তাৰপিছত ঘপককৈ প্ৰব্লেম আহি গ'ল তো ইমিডিয়েট হৈ গ'ল আৰু আপোনালোকৰ আশীৰ্বাদত সকলো ঠিক ঠাক হৈ গ'ল আমাৰ মুনুৰ অলপ প্ৰব্লেম আছিলে তাইক মই 2 দিন দেখাই নাই ICUত আছিলে উশাহ ল'ব পৰা নাছিলে বেয়া বস্তু খাইছিলে তো 2 দিনলৈকে তাইক মই দেখা নাছিলোঁ তাৰপিছত ভাল হ'ল তাই আহিলে আমাৰ মাজত যিকিনাও সকলো ঠিকেই আছে এতিয়া আৰু কি ক'ম লাহে লাহে ভিডিঅ'বোৰ দি যাবলৈ চেষ্টা কৰিম আপোনালোকৰ লগতো কথা পাতি যাম সকলোবোৰ কথাই পাতিম বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল পুনৰ আহিম নতুন ভিডিঅ' লৈ নতুন টপিকৰ ওপৰত অকণমান মানে মানুহজনী সুস্থিৰ হৈ লওক কাৰণ এতিয়ালৈকে মই ৰিকভাৰ ভালকৈ হোৱাই নাই মানে প্ৰব্লেম মোৰ বহুত হৈছিলে 6 দিন 7 দিনলৈকে মই উঠিবই পৰা নাছিলোঁ বিচনাৰ পৰা খোজকাঢ়িবই নোৱাৰোঁ
মোৰ লগতে বহুত প্ৰব্লেম হৈছে। বাকী মই দেখিছোঁ আন চিজেৰিয়ান মহিলাসকলক, তেওঁলোকে 2 দিনতে উঠিব পাৰিছে, কিন্তু মোৰ লগত কিয় এনেকুৱা হয় নাজানো। মই 7 দিনলৈকে একোৱেই কৰিব পৰা নাছিলোঁ। মোৰ লগত বহুত প্ৰব্লেম হয়। চ' ভালে ভাল হ'ল আৰু। মোৰ লগত প্ৰব্লেম হৈয়ে আছিলে, বহুত প্ৰব্লেম হৈ আছিলে, হ'লেও চলি আছিলোঁ কিবা কৰি। যি কি নহওক, ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। বাই বাই।